জোনাক আৰু দুবৰি এটি হৃদয় বিদাৰক সঁচা প্ৰেম কাহিনী। কথা থিতিস্মিতা চৌধুৰী, পাঠ বৰ্ণালী তালুকদাৰ আৰু সোণ ৰয়। জোনাক আৰু দুবৰি দুয়ো কলেজৰ দিনৰেই চিনাকি। সিহঁত প্ৰথমে ভাল বন্ধু আছিল যদিও পিছলৈ সেই বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰিত হয়। দুয়োজনৰে সপোন আছিল ভাল গায়ক হোৱাৰ, কিন্তু সপোন দেশত প্ৰথমতে খোজ দিবলৈ নপাওঁতেই জোনাকে দুবৰিক এৰি বহু দূৰণিলৈ গুচি গ'ল। দুবৰি একেবাৰে অকলশৰীয়া হৈ পৰিল। সিহঁতৰ মাজত মাথোন থাকি ৰ'ল সিহঁতৰ প্ৰেম, ভালপোৱা আৰু প্ৰতিশ্ৰুতিৰ চিন হিচাপে জোনাকে দুবৰিৰ জন্মদিনত উপহাৰ দিয়া খিৰিকী কাষৰ সেই গোলাপজোপা, যিজোপা দুয়ো একেলগে ৰুইছিল। আজি জোনাক অচিন দেশলৈ যোৱা 5 বছৰেই হ'ল। তথাপিও কিন্তু তাই সিহঁতৰ স্মৃতিবোৰ মৰহি যাবলৈ দিয়া নাই। হাত ফুলি বুকুত আকোৱালি ৰাখিছে। কেতিয়াবা মন গ'লে খিৰিকীখনৰ ওচৰলৈ গৈ প্ৰাণ খুলি কথা পাতে সেই গোলাপজোপাৰ সৈতে। আজি দুবৰিৰ জন্মদিন। তাইৰ আশা সাগৰ দৰেই গোলাপজোপাৰ পৰা যেন হেজাকি বতাহ হৈ জোনাক দুবৰিৰ কাষলৈ আহিব আৰু হিয়া সজাৰি দুয়োৰে মনৰ কথা পাতিব। তাই খং কৰিব, অভিমান কৰিব আৰু জোনাকে তাইক মৰমেৰে বুজাব। তাই সুধিব, ঐ অচিন দেশৰ ৰজা, ভালে আছনে তই? মই ভালে আছো দে, তই ভালে আছনে? তোকনো কিয় লাগে মই ভালে আছো নে নাই? ধেত এইজনী, কিয়নো ইমান অভিমান কৰি থাক? এতিয়া মানে তোক অভিমান কৰিব নোৱাৰা হলো ন? আচ্ছা মেৰিমা, অভিমান কৰ বাৰু, কিন্তু ইমান অভিমান কিহৰ বাবে কৰিছ সেইটোতো কওঁ আকৌ। তই তই সদায় একেলগে থাকিম বুলি প্ৰতিশ্ৰুতি দি এতিয়া কিয় গুচি গলি ঠিকনাবিহীন দেশলৈ? মই যে তোক বহুত বিচাৰিলো না, তথাপিও তোৰ দেখোন ঠিকনা বিচাৰি নাপালো। ধেত পাগলীজনী, তই আজিও সেই পাগলীজনীয়ে হৈ আছ। তোকনো কোনে কৈছে মই ঠিকনাবিহীন দেশলৈ গুচি আহিছোঁ বুলি? মই দেখোন জোনৰ দেশতে আছোঁ। তোৰ যেতিয়াই মোক ওচৰত পাব মন যায় তেতিয়াই তই খিৰিকীখন খুলি সৌ জোনবাই তোৰ ফালে চাই তই যে মোক আগতে মাতিছিলি টুটি উঠত হাঁহিটি লৈ, ঐ আধা পাগল, তেনেকৈ মাতিবি। তাৰপিছত চাবি মই তোৰ ওচৰতে আছোঁ। মোৰ যে তোক সদায় মোৰ ওচৰতে পাব মন যায়। অ' হয় নেকি? অঁ হয়তো। ঐ, কিন্তু যিদিনাখন বতৰ ডাৱৰীয়া হ'ব সেইদিনা দেখোন তোক মই ওচৰতে নাপাম। কিয় নাপাবি? পাবি দে। সেই ডাৱৰবোৰৰ মাজতে মোক অনুভৱ কৰিবিচোন। ঐ শুন না,
মোকো লৈ যা না তোৰ জুনৰ দেশলৈ। তেতিয়া তেতিয়া যে মই তোৰ লগত সদায় উমলি থাকিব পাৰিম। ঐ মোৰ আকৰিজনী, তই ইয়ালৈ আহিব নালাগে অ'। কিয় তেনেকুৱা কৰ মোক? মই নোৱাৰো আৰু তই নোহোৱাকৈ থাকিব। জানো, তথাপিতো নালাগে দে আহিব। তই ইয়ালৈ আহিলে আমাৰ মা দেউতাহঁত অকলশৰীয়া হৈ পৰিব অ'। বৰ কষ্ট হৈছে অ' মোৰ তোৰ অবিহনে জীয়াই থকাটো। তই নুবুজ কিয়? ধেত পাগলী, তোক দেখোঁ মই সদায় মোৰ বুকুৰ মাজতে অমলাই ৰাখোঁ। কেতিয়াবা যদি বতাহ হয়, কেতিয়াবা আকৌ বৰষুণ হয়, তই মাথো অনুভৱ কৰি মোক বুকুৰ মাজত সাৱটি ল'বি। হ'ব বাৰু দে। হয়, তই জুনৰ দেশলৈ গৈ সুখী ন? মই মোৰ দেশত বহুত সুখী, কাৰণ মই ইয়াৰ পৰাই তোৰ লগত থাকি তোৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত উপভোগ কৰিব পাওঁ যে। ঐ পাগলী, তই নাকান্দিবিচোন। তই এনেকুৱা কৰিলে মই শান্তিত থাকিব নোৱাৰিম অ'। তোৰ শান্তিৰ বাবে মই ভগৱানৰ ওচৰত সদায় চাকি জ্বলাওঁ। জানো দে। ঐ শুনচোন, আজি দেখোন তোৰ জন্মদিন। মই তোক শুভকামনা দিয়াই নাই নহয়। জন্মদিনৰ অলেখ শুভকামনা থাকিল মোৰ পাগলীজনী। থেংক ইউ মোৰ পাগলটো। পিছে শুভকামনাৰে কাম নচলিব দেই। মোৰ গিফ্ট ক'ত? মোৰ মৰম, ভাল পোৱাবোৰে দেখোন তোৰ কাৰণে ডাঙৰ গিফ্ট। হ'ব দে, কিন্তু ইমানো মৰম নকৰ তই আজিকালি মোক। কথা চা তাইৰ, তই সঁচাই পাগলে হয়। আৰু তই মোৰ বাবে এটা পাগল। পাগলটো হয় দে। ঐ পাগলী, শুনচোন, তই সদায় হাঁহি থাকিবি দে, সুখত থাকিবি দে। মই ইয়াৰ পৰাই তোৰ সুখবোৰ উপভোগ কৰি থাকিম দে। পাগল, বহুত ভাল পাওঁ তোক। জানো পাগলী। আৰু শুনচোন, তই মাজে মাজে সেই নীলা শাৰীখন পিন্ধি তোৰ দীঘলীয়া চুৰিটাৰি মেলি খিৰিকীখন খুলি থিয় হবিচোন। বৰ ভাল লাগে অ' মোৰ তোক সেই নীলা শাৰীখনত দেখি। হ'ব দে, তইচোন জানই মই তোৰ কাৰণে সকলো কৰিব পাৰোঁ। ঐ পাগলী, আজিলৈ বিদায় লওঁ দে। ৰচোন, ৰ না, তোৰ যাব হ'লেই নে? যাওঁ, তই ভালদৰে থাকিবি দে। ঐ মোৰ পাগলটো, মোৰ ওচৰলৈ আৰু কেতিয়া আহিবি? তই মাতিলে সদায় আহিম মই তোৰ কাষলে। আজিলৈ বিদায়। লাভ ইউ পাগলী, বাই বাই। হয় জোনাক দেশৰ ৰজা, আমাৰ সপোনবোৰ সপোন হৈয়ে ৰ'ল। আশাবোৰ মৰহি গ'ল, ভাল পোৱাবোৰ থাকি গ'ল মাথোন
এটি কাহিনী হৈ তই কিন্তু সদায় মোৰ লগতেই থাকিবি কেতিয়াবা দুটি ওঠৰ হাঁহি হৈ আকৌ কেতিয়াবা দুচকুৰ চকু পানী হৈ